বৰহাট আৰক্ষীৰ সাফল্য তিনিটা চোৰ কৰায়ত্ব চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ উপপৰিদৰ্শক নিপুমণি চৌধুৰীৰ নেতৃত্বত আৰু বৰহাট গাঁওৰক্ষী বাহিনীৰ সহযোগত তিনিটাকৈ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখে নিশা প্ৰায় 1 মান বজাত চাৰিটাকৈ চোৰে বৰহাট বজাৰৰ সন্মুখৰ এখন বিলাতী সুৰাৰ বিপণীত চুৰ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষী প্ৰশাসনে খবৰ পাই চোৰকেইটাক কৰায়ত্ব কৰিবলৈ লোৱাৰ সময়ত এটা চোৰক কৰায়ত্ব কৰে। যদিও বাকী তিনিটা পলায়ন কৰিবলৈ সক্ষম হৈছিল, কিন্তু যোৱা পুৱতি নিশা প্ৰায় 2:30 চোৰ তিনিটাক বৰহাট আৰক্ষী থানাৰ উপপৰিদৰ্শক নিপুমণি চৌধুৰীৰ নেতৃত্বত থকা তথা স্থানীয় বৰহাট গাঁওৰক্ষী বাহিনীৰ সহযোগত নিজ নিজ বাসগৃহৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চোৰ তিনিটা ক্ৰমে লক্ষ্মীৰাম মুৰ্মু, শংকৰ মুৰ্মু আৰু ৰাজু পাটৰ। ইতিমধ্যে বৰহাট আৰক্ষী থানাই চোৰ তিনিটাক 23/200 নং ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ 457/380/511 নং গোচৰত জেল হাজতলৈ প্ৰেৰণ কৰিছে। চৰাইদেউৰ পৰা ৰাতুল গগৈৰ ৰিপৰ্ট, নিউজ আছাম টুডে।